হেল্ল' বন্ধুসকল, আমি আজি গৈ আছোঁ ৱেষ্ট কাৰ্বি আংলং। ফাৰ্ষ্ট আমি মৰিগাঁৱত যাম। মৰিগাঁৱত অলপ কাম আছে, কামটো কৰি আমি ডাইৰেক্ট ৱেষ্ট কাৰ্বি আংলং যাম। এতিয়া আমি গাড়ীতে আছোঁ, ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো চাই থাকক আৰু এটা কথা দোস্ত, এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ', মানে তেনেকৈ ভিডিঅ' বনোৱাৰ অভ্যাস নাই বাৰু। মোৰ ইউটিউব চেনেলৰ এইটোৱে ফাৰ্ষ্ট ভিডিঅ'। আপোনালোকে সহায় সহযোগিতা কৰিলে ভাল পাম আৰু ধন্যবাদ। ভিডিঅ'টো চাই থাকিব। When I think about the way we used to be, when I think about the things you took from me, দোস্ত মানে ইয়াত পাহাৰীয়া এৰিয়া যে, সেইকাৰণে ভিডিঅ' বনোৱাৰো অলপমান প্ৰব্লেম হৈছে। বহুত বৰষুণ পৰিছিলে তেতিয়া, তো আপোনালোকক যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। চাওক বন্ধুসকল, একদম শ্বিলং টাইপ লাগিছে আহি, মানে ইমান ভাল লাগিছে। কিন্তু বৰষুণটোৱে অকণমান প্ৰব্লেম কৰাৰ কাৰণে আমাৰ ভিডিঅ' প্ৰব্লেম হৈছে। চাই থাকিব আপোনালোকে। আমি মানে ইয়াতে অলপ ৰখিছোঁ, আপোনালোকে চাওক। অকণমান মই কেমেৰাটো ঘূৰাই দিছোঁ। ভাল লাগিছে বহুত। আমি ইয়াত অলপ পাছত কিবা কিবি লৈ আহিছোঁ, মানে খাবৰ কাৰণে খোৱা বস্তু লৈ আহিছোঁ। তো অলপ পাছত আমি খাম। তো চাই থাকক ভিডিঅ'টো। ফটোকপি উঠোঁ, চেল্ফি উঠোঁ, চাং চেল্ফি কপি উঠোঁ চাং। আমাৰ ল'ৰাই এতিয়া চেল্ফি উঠিব। এইবোৰ আমিবোৰ চবেই জিৰণি লৈছে এতিয়া অলপমান। তাকে এতিয়া ঘৰ মুৰা হয় নেকি। লাষ্টত আপোনালোকলৈ বুলি ফটো কেইখনমানো প্ৰেৰণ কৰিলোঁ। কিন্তু আৰু এটা কথা, আপোনালোকে বেয়া নাপাব, এডিটিঙত অলপমান প্ৰব্লেম হৈছে প্ৰথম ভিডিঅ'ৰ কাৰণে। তো নেক্সট বাৰ ইয়াতকৈ বহুত ভাল কৰিব চেষ্টা কৰিম। তো আজিলৈ টাটা বাই বাই। ৱেষ্ট কাৰ্বি আংলং আহিব আপোনালোকে, অসমৰ বহুত ভাল ঠাই চাব আপোনালোকে, বহুত ভাল লাগিব। টাটা বাই বাই। আৰু এটা কথা ক'ব পাহৰিছিলোঁৱে, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, জয় আই অসম।